Hey guys, welcome to the channel. আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ইনডেক্স ফাণ্ডৰ বিষয়ে। ইনডেক্স ফাণ্ড কি হয় বাৰু? ইনডেক্স ফাণ্ড হ'ল যেনেকৈ ধৰি লওক টপ 50, টপ 100, টপ 250, টপ 500 এনেকুৱাবিলাক কোম্পানীছৰ যিটো গ্ৰুপ আছে সেই গ্ৰুপটোক এটা ইনডেক্স বুলি কোৱা হয়। যেনেকৈ নিফটি 50, সেন্সেক্সত যেনেকৈ 30টা কোম্পানীজ থাকে সেই পাৰ্টিকুলাৰ ইনডেক্সটোকে ফ'ল' কৰা কোম্পানীবিলাককে মানে ইনডেক্স ফাণ্ড বুলি কোৱা হয়। তো ইনডেক্স ফাণ্ডত আপুনি ইনভেষ্ট কৰি কিনে এটা ছেফ প্ৰকাৰৰ ৰিটাৰ্ণ এক্সপেক্ট কৰিব পাৰে। ইণ্ডিয়াৰ যিমানবোৰ ডাঙৰ কোম্পানীজ আছে টপ 100, টপ 50 সেই গোটেইবোৰ কোম্পানী ইনডেক্স ফাণ্ডত এভেইলেবল থাকে। আৰু যদি আপুনি মিউচুৱেল ফাণ্ডত এজন নতুন ইনভেষ্টৰ হয় তেতিয়াহ'লে আপুনি ইনভেষ্ট কৰিব পাৰে ইনডেক্স ফাণ্ডত, কিয়নো ইনডেক্স ফাণ্ডে আমাৰ দেশৰ টপ কোম্পানীবিলাকৰ শ্বেয়াৰত ইনভেষ্টমেণ্ট কৰে। যদি আপুনি মিউচুৱেল ফাণ্ডৰ ইনভেষ্টমেণ্টত নতুন ইনভেষ্টৰ হয় তেতিয়াহ'লে আপুনি ইনডেক্স ফাণ্ডত ইনভেষ্টমেণ্ট কৰি কিনে এটা ছেফ প্ৰকাৰৰ ৰিটাৰ্ণ এক্সপেক্ট কৰিব পাৰে, কিয়নো ইনডেক্স ফাণ্ডে আমাৰ দেশৰ টপ যিবিলাক কোম্পানীজ আছে সেইবিলাক কোম্পানীজৰ ষ্টকত ইনভেষ্টমেণ্ট কৰে। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'। যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগিছে আৰু ইনফৰ্মেটিভ লাগিছে তেতিয়াহ'লে লাইক কৰিব এই ভিডিঅ'টো আৰু শ্বেয়াৰ কৰিব আপোনাৰ ফেমিলি আৰু ফ্ৰেণ্ডছৰ লগত আৰু ছাবস্ক্ৰাইব কৰিব মোৰ এই চেনেলটো আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। তাৰমানে যেতিয়া মই নতুন ভিডিঅ' আপলোড কৰি থাকিম তেতিয়া আপুনি প্ৰথমতে সেই ভিডিঅ'টো পাই যাব। জয় হিন্দ, জয় ভাৰত, জয় আই অসম।